মাছলৈ গৈছিলোঁ এজনী নাপালোঁ ঘৰলৈ আই মই লেট্ৰিনৰ থাকিলোঁ। আৰু মাৰিবি নেকি? কোনে এনেকুৱা গান গাইছে? গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং বাবা। নমস্কাৰ, মই তোমালোকৰ সতন মাষ্টৰ। আৰু ছাৰ চতুন কলি নে নতুন কলি? এইটোৱে সতন, মানে মোৰ ইমান নুফুটে। পৰিয়াল কেতিয়া মানে নতুন কৈছি? কিয়ল হ'ল তোমালোকৰ? ছাৰ একো নাই হোৱা। বাৰু এইবিলাক কথা বাদ দে। আগত তোৰ নাম কি? ছাৰ মোক কৈছে না। তোকেই সুধিছো। নমস্কাৰ, মোৰ নাম মেখেলা আৰু মোৰ নাম হাল কেতিয়া। বাৰু তোমালোকৰ নাম ক'লি, এইবাৰ মোৰ নাম হ'ল কিবা হাগা গেলা। আৰু ছাৰ মইনো এইটো কি নাম আকৌ? তোমালোকক যোনে নামটো দিছে মোকো তোলেই নামটো দিছে। মেখেলা এই নামটোনো এনেকুৱা আঙত উঠিছে নহয়। কিয়নো তোমালোকে ইমানকৈ পুচপুচাই আছা? প্ৰশ্ন দিম, নোৱাৰিলে পিটন খাবলৈ দিয়। বাপেকে বেগডাল আনিয়ে লওঁ। বাই আজি মৰিলোঁ দুটাই। এতিয়াতো বাইক মই তোকে ক'ম বুলি আছিলোঁ, তই ক'লি। বেগ নাখালে এই যাওঁতালে পিটিব লাগিব আজি। ছাৰ দাদা মাৰিলে আমি মৰি থাকিম। মই লাহেকৈ মাৰিম তন্তক। মেখেলা তই প্ৰথমে কৰ, এই প্ৰশ্নৰ উত্তৰ দিব লাগিব, নহ'লে অসমৰ প্ৰধানমন্ত্ৰী কোন? ছাৰ মদান কলি নে প্ৰধান কলি? অসমৰ প্ৰধানমন্ত্ৰী হ'ল কন্দমণ্ডল। কন্দন মণ্ডল নহয়, নৰেন্দ্ৰ মোদী। অসমৰ ছাৰ বিকাইছে আৰু নালাগে, মই গৈছোঁ মাথো কাৰিবই লাগিল। ছাৰ আপুনি প্ৰশ্নটো ভুলকৈ গৈছে, মাথো কাৰিবলৈ দিছ। এইটো কি প্ৰশ্ন আকৌ? তই কেইবাতো কৈ দিম, তই নোৱাৰিলে এনেকুৱা আঁঠুকাৰিব নাপাবি। শুন তেন্তে, এজোপা লিচু গছত নাৰিকল লাগি আছিল, তাতে মানুহ দুটা, এটা ওপৰত এটা তলত। নাৰিকলটো এতিয়া কোনে খাব? ছাৰ নাৰিকলটো কোনেও খাব নোৱাৰে, কাৰণ লিচু গছত কোনে কৈছে নাৰিকল লাগে বুলি? আৰু ধৰি লওক নাৰিকল থাকিলেও কটাই ক'ৰ পৰা পাবহে? ছাৰ প্ৰশ্ন দিবলৈ বাকক নিজে পঢ়ি পাইছ প্ৰশ্ন উত্তৰ দিব। বাৰু হ'ব, আজিলৈ ইমানতে।